हेलो एवरीवन वेलकम बैक टू माय चैनल। मैं आज आपनालोকৰ বাবে লৈ আহিছোঁ এটা বেচনৰ মিঠাই ৰেচিপি যেটো আপোনালোকে বেচন বৰফি বনাব পাৰিব, বেচনৰ লাৰু বনাব পাৰিব। গতিকে বলক ভিডিওটো আৰম্ভ কৰোঁ। মিঠাইখিনি বনাবৰ বাবে এখন কেৰাহী গৰম কৰি তাত মই ডাঙৰ চামুচেৰে 3 চামুচ ঘিউ দি দিছোঁ। প্ৰথমতে বেছি ঘিউ দি নিদিব, প্ৰয়োজন হ'লে পিছত ঘিউখিনি দিব আৰু গেছটো একদম লো ফ্লেমত ৰাখিব। ঘিউখিনি অলপ গলি যোৱাৰ পিছত চাহ খোৱা কাপেৰে 2 কাপ মই বেচন দি ভাজি লম। এইখিনি এতিয়া ভালদৰে বেচনখিনি এতিয়াও বেছি ড্ৰাই হৈ আছে, সেইবাবে মই 2 চামুচ ঘিউ আৰু দি দিছিলোঁ। আপোনালোকে হেদৰে চাই ল'ব, ঘিউ লগা হ'লে পিছত দিব, প্ৰথমতে সেইকাৰণে বেছি ঘিউ দি নিদিব। আৰু এইখিনি এতিয়া ঘিউখিনি বেচনৰ পৰা বেলেগ বেলেগ হোৱালৈকে ভাজি থাকিব লাগিব। এয়া 15 মিনিটমান ভজাৰ পিছত বেচনখিনিৰ পৰা ঘিউখিনি বেলেগ বেলেগ হ'বলৈ লৈছে আৰু এইটো টাইমতে বহুত ধুনীয়া গোন্ধ এটা ওলাই যায়। আপোনালোকে ইলাইচি গুড়ি দিবও পাৰে, সেইবাবে নিদিবও পাৰে, চাই ল'ব। এইটো সময়তে চেনিখিনি দি দিব নিজৰ প্ৰয়োজন অনুসৰি। মই চাহ খোৱা কাপেৰে 1 কাপ চেনি দিছোঁ 2 কাপ বেচনৰ বাবে। আৰু আপোনালোকে চেনিখিনি গুড়ি কৰি নিদিলেও হ'ব। চেনিখিনি অলপ ভালদৰে মিক্স হোৱাৰ পিছত মই আধা গিলাচ গাখীৰ দি দিছোঁ। মই ইয়াতে অলপ ইলাইচি গুড়ি মিক্স কৰি ৰাখিছিলোঁ। গাখীৰখিনিৰ লগত ভালদৰে মিক্স কৰাৰ পিছত মই ইয়াত 2 পেকেট গাখীৰৰ পেকেট দি দিছোঁ, 10 টকীয়া দামৰ এভৰিডে পেকেট দিছোঁ। আপোনালোকে এইটো দিবও পাৰে নিদিবও পাৰে, অপচনেল হয়। এইখিনি ভালদৰে মিক্স কৰাৰ পিছত আকৌ আধা গিলাচ গাখীৰ দি দিছোঁ মই ইয়াতে। এই ৰেচিপিটো বনাওঁতে গেছৰ ফ্লেমটো একদম লো কৰি ৰাখিব আৰু গাখীৰখিনি মিলোৱাৰ পিছত ভালদৰে লৰাব, নহ'লে তলত লাগি যাব পাৰে। এইটো সময়ত হেতাখন এৰি নিদিব, লৰাই থাকিব। ভালদৰে গাখীৰৰ লগত মিক্স হোৱাৰ পিছত মই ইয়াত কেইটামান কাজু বাদাম কুটি দি দিছোঁ। ড্ৰাই ফ্ৰুটছ দিয়াটো অপচনেল হয়, এইটো দিবও পাৰে নিদিবও পাৰে। এতিয়া এইখিনি লৰাই থাকিব ভালদৰে কেৰাহীৰ পৰা এৰাই নহালৈকে। এয়া চাওক মিক্সচাৰখিনি কেৰাহীৰ পৰা এৰাব ধৰিছে আৰু কালাৰো ধুনীয়া আহি গৈছে। ইমানটো সময়লৈকে ভাজিলে হৈ যাব। এতিয়া এইখিনি কাঢ়ি ল'ম আৰু কাঢ়ি লোৱা বাচনটোত অলপ ঘি নহ'লে বাটাৰ লগাই ল'ব। এইখিনি কাঢ়ি লোৱাৰ পিছত ৰুম টেম্পাৰেচাৰৰ পৰা ঠাণ্ডা হ'ব দিব আৰু এই মিঠাইবিধ বনাই খাই চাবচোন। বহুত মিহি হয় মিঠাইবিধ আৰু খাবলৈ কোমলো হয়, সেইবাবে ট্ৰাই কৰি চাব আপোনালোকে এবাৰ। মিক্সাৰখিনি ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে চেপ কৰি ল'ব। যেনেকৈ মন যায় তেনেদৰে আপোনালোকে চেপ দি কাটি ল'ব পাৰে বা লাৰু বনাব পাৰে। মই লাৰু বনাইছোঁ, বৰফিও বনাইছোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ৰেচিপিটো কেতিয়াবা ট্ৰাই কৰে মোক কমেণ্ট কৰি কিন্তু জনাব নাপাহৰিব আপোনালোকে কেনে পালে। এয়া চাওক অলপ বেলেগ টাইপত বেচনৰ লাৰু আৰু বেচনৰ বৰফি বনাই ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।